সো যোৱা ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 21লৈকে কৰিছিলোঁ। এতিয়া আমি কুৱেশ্যন 22 পৰা আমি ষ্টাৰ্ট কৰিম। কি কৈছে কুৱেশ্যনটো চাওঁ। গসাউ a, b মানে যিকোনো দুটা সংখ্যাৰ গসাউ ইকুৱেল টু সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল। এইটো এটা ফৰ্মুলা হয়। চ' সেইটো কাৰণে আমি পাটিগণিতৰ মৌলিক উপপাদ্যটো আমি জানিব লাগিব আৰু এইটো পেজ নম্বৰ 35ত দিয়া আছে। গতিকে এইটো ইয়াত দিয়া কাৰণটো এইটো হৈছে যে এই ফৰ্মুলাটো আমি মনত ৰাখিলে ইয়াৰ পৰা যদি 1 মাৰ্কৰ যিকোনো কিবা প্ৰশ্ন কাটে তেতিয়াহ'লে আমি কৰিব পাৰিব লাগিব। চ' ইয়াত কি কৈছে সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল। ইয়াত মনত ৰাখিবলগীয়া দুটা বস্তু আছে। এটা হ'ল ক্ষুদ্ৰতম ঘাত চাওঁ আমি, আৰু নেক্সট হ'ল যে সাধাৰণটো ইয়াত আছে। চ' ইয়াত নেক্সট কুৱেশ্যন কৈছে কুৱেশ্যন নম্বৰ 23 লসাগু a, b সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল। চ' আগৰটোত আছিলে ক্ষুদ্ৰতম, এইটোত আছে বৃহত্তম, আৰু এই মাজৰ পাৰ্থক্যটো এটাই যে ইয়াত আমি সাধাৰণ মৌলিক উৎপাদকবোৰ চাওঁ, কিন্তু ইয়াত আমি কি চাওঁ বৃহত্তম চাওঁ, কিন্তু ইয়াত আমি সাধাৰণটো নাচাওঁ। চ' সেইটো কাৰণে আমি এই দুটা ব্যৱহাৰ কৰিবৰ কাৰণে আমি মৌলিক উৎপাদক বিশ্লেষণ বা পাটিগণিতৰ মৌলিক উপপাদ্যটো আমি জানিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে এটা উপপাদ্য, যোনটো পেজ নম্বৰ 37ত আছে। ইয়াত কি কৈছে, ধৰা পি এটা মৌলিক সংখ্যা হয়। যদি পি এ স্কুৱেৰক হৰণ কৰে তেন্তে পি এ কো হৰণ কৰিব, য'ত এ এটা যোগাত্মক অখণ্ড সংখ্যা। এ কি হয়, এটা অখণ্ড সংখ্যা হয় যোনটো যোগাত্মক হয়। চ' পি যদি মৌলিক হয় তেতিয়াহ'লে এই যোনটো যোগাত্মক সংখ্যা হ'ব সেইটো, আৰু তাৰে বৰ্গটো পিৰে আমি হৰণ কৰিব পাৰিম। নেক্সট কৈছে, যদি 2a 4ক হৰণ কৰে তেন্তে 2a 2কো হৰণ কৰিবনে নাই? কৰিব। এইটো এই প্ৰশ্নটো এই উপপাদ্যটোৰে এটা উদাহৰণ হয়। নেক্সট কুৱেশ্যনটো কি কৈছে, এটা পৰিমেয় সংখ্যা দশমিক বিস্তৃতি কি ধৰণৰ আৰু কি কি? এটা পৰিমেয় সংখ্যা দশমিক বিস্তৃতি কেনেকুৱা ধৰণৰ হয়? দুটা ধৰণৰ হয়, যোনটো আমি ক্লাছ 9তো পঢ়িছোঁ, পৰিসমাপ্ত আৰু অপৰিসমাপ্ত। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ উপপাদ্যই হয় এইটো পেজ নম্বৰ 41ত আছে। কৈছে যে ধৰা x = p/q আৰু x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিত পৰিসমাপ্ত, তেন্তে p/q আৰ্হিৰ qৰ মৌলিক উৎপাদকীকৰণটো কি আৰ্হিৰ হয়? তাৰমানে p/q আমি জানো যে পৰিমেয় সংখ্যা হ'বৰ কাৰণে p/q হ'ব লাগে। চ' ইয়াত qৰ আৰ্হিটো কেনেকুৱা হয়? qৰ আৰ্হিটো হয় 2n × 5m, 2n × 5m, য'ত n আৰু m এইবোৰ কি হয়? অবিয়োগাত্মক সংখ্যা। ঠিক আছে, qৰ আৰ্হিটো আমি মনত ৰাখিব লাগিব ইয়াত, যোনটো আহিব পাৰে 1 মাৰ্কৰ কাৰণে। তাৰপিছত নেক্সট হৈছে, যদি x = p/qৰ ক্ষেত্ৰত 2n × 5m qৰ মৌলিক উৎপাদকীকৰণ হয়, তেন্তে ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব? তাৰমানে q যদি 2n × 5m আৰ্হিৰ হয় তেতিয়াহ'লে ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব? পৰিসমাপ্ত হ'ব। নেক্সট, যদি x = p/qৰ ক্ষেত্ৰত 2n × 5m qৰ মৌলিক উৎপাদকীকৰণ নহয়, তেন্তে ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব? ছাপ'জ q এতিয়া নহয়, 2n × 5m আৰ্হিৰ নহয়, তেতিয়াহ'লে দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব? অপৰিসমাপ্ত হ'ব। চ' এই তিনিটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ চাব। এই উপপাদ্যটো যদি মনত ৰখা হয় তেতিয়াহ'লে এই দুটা প্ৰশ্ন সহজতে হৈ যাব। গতিকে এইখিনিয়ে আজিৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।